হেল্ল' এভৰিৱান, অমন পম্পী ব্লগছৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু এতিয়া বাজিছে 6:30। মই উঠিলোঁ। বেটা স্কুল আছে, আজি সপ্তাহৰ প্ৰথম দিন সোমবাৰ, সেইটো কাৰণে উঠিলোঁ। উঠি পেলাই মুখ হাত ধুলোঁ আৰু ভাবিলোঁ আজি ৰাতিপুৱাই ভিডিঅ'টো আৰম্ভ কৰোঁ, নহ'লে থাকি যায়। আৰু সেইটো কাৰণে ৰাতিপুৱা আজি ভিডিঅ'টো আৰম্ভ কৰিলোঁ আৰু যাওঁ। পিছত মুৰ্গী ঘূৰি ফুৰিছে আৰু যাওঁ এতিয়া গাটো ধুই লওঁ, কাৰণ ভাত কেইটামান পাতিব লাগিব। বেটাক খুৱাই পঠিয়াব লাগিব, নহ'লে মানে টিফিনত মেগী কেক দিয়া হয় ন, গেছ চেছ হ'ব পাৰে। সেইটো কাৰণে ৰাতিপুৱাই জোৰ জবৰদস্তি তাক ভাত কেইটামান খুৱাই পঠিয়াবলৈ চেষ্টা কৰোঁ। খাব মন নকৰে, উকলিয়ে থাকে। তথাপিও মই যিকণ খাই তাকে কেইটামান হ'লেও খুৱাবলৈ চেষ্টা কৰোঁ। এতিয়া যাওঁ, ভাতটো পাতি দিওঁগৈ, নহ'লে দেৰি হৈ যাব আৰু তাক জগাবলৈ আছেই, সি উঠাই নাই। আৰু চাই থাকিব তেতিয়াহ'লে ভিডিঅ'টো শেষলৈকে, আৰু শেষত জনাব নাপাহৰিব আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিলে আৰু আজিৰ দিনটো কি কি কৰোঁ, ক'লৈ যাওঁ। মোৰো এইপিনে যাবলগীয়া আছে, ক'লৈ যাওঁ আপোনালোকক দেখুৱাম বাৰু। চাই থাকিব ভিডিঅ'টো শেষলৈকে আৰু শেষত জনাব নাপাহৰিব আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিলে। তেতিয়াহ'লে চাই থাকিব ভিডিঅ'টো শেষলৈকে। মই এতিয়া গাটো ধুই লওঁ, তাৰপিছত ভাতকেইটা পাতি লওঁ, চ' আপোনালোকক আকৌ লগ পাই আছোঁ। গা পা ধুই কৰি আহি গ'লোঁ। এইপিনে বেটা উঠাই নাই, তাক জগাই লওঁ। ধুন ধুন উঠা আকৌ, স্কুল যাব লাগিব নহয়। 8টা বাজিলে, উঠা। স্কুল নোযোৱা নেকি? উঠা উঠা আকৌ, তুমি উঠা নাই, দেৰি হ'ল, উঠাচোন। 8টা বাজিলে, উঠা। এইজনা আমাৰ বেটা উঠিলে। স্কুল যাব মন আছে নে? আছে। ব'লা, মুখ হাত ধুই লোৱা, গাটো ধুই লোৱা ন, তাৰপিছত আপোনালোকক আকৌ লগ পাই আছোঁ। এয়া বেটা ৰেডি স্কুললৈ, তাক এতিয়া ভাতটো খুৱাই লওঁ। প্ৰায় স্কুললৈ উলিয়াই কৰি আজৰি, এতিয়া ভাতটো খুৱাই লওঁ। খুৱাই লৈ পেলাই বাকী কামখিনি কৰিম আৰু মোৰো এইপিনে যাবলগীয়া আছে, যাব লাগিব। ক'ত যাওঁ আপোনালোকক দেখুৱাম বাৰু। এই ভিডিঅ'টো আপোনালোকে সকলোকে চাই থাকিব। বাই বাই। তাক স্কুল পঠিয়ালোঁ আৰু এতিয়া ৰাতিপুৱা চাহকাপ খাব লৈছোঁ। কাৰণ সি স্কুল নোযোৱালৈকে মোৰ ৰাতিপুৱা চাহকাপ খাবলৈ সময় নহয়, কাৰণ তাক উলিয়াওঁতে কৰোঁতে বহুত টাইম লাগে। ইউনিফৰ্মযোৰ পিন্ধাওঁতে দেখিছে আপোনালোকে, ইউনিফৰ্মযোৰ পিন্ধাওঁতে তাক কিমান এটা ভাজ গাটো, সেইকাৰণে সময় নহয়গৈ আৰু ৰাতিপুৱা খৰধৰ হয়। তাক ওলাই যোৱাৰ পিছত লাহে ধীৰে চাহকাপ খাওঁ আৰু এতিয়া চাহকাপ খাই লওঁ আৰু ময়ো যাব লাগিব এইপিনে 10টা বজাত। আপোনালোকক কৈহে আছোঁ, এইপিনে যাম ক'লৈ যাম এতিয়ালৈকে কোৱা নাই বাৰু। ভিডিঅ'টো শেষলৈকে চাই থাকিব, তেতিয়া গম পাব মই ক'লৈ যাম। মোৰো স্কুল আছে, স্কুল যাম। চাই থাকিব ভিডিঅ'টো শেষলৈকে। আৰু 10টা বাজিলে আৰু মই ওলাই আহিলোঁ, আহি আছোঁ এতিয়া। ৰ'দটো একদম পুৱা দিছে, ছাতিটো লৈ আহিছোঁ। একদম পুৱা ভল্টেজত পুৱা ৰ'দ দিছে। একদম 1.5 কিলোমিটাৰ 2 কিলোমিটাৰমান হ'ব খোজকাঢ়ি যাব লাগে। এনেই বাইকতে আহোঁ, কিন্তু আজি মানুহজনৰ কিবা কাম থকাৰ কাৰণে থ'বহি নোৱাৰিলে, আহোঁতেও খোজকাঢ়ি আহিব লাগিব। এয়া আহিছে, অকণমান আগবঢ়াই পেলাই থৈ তাইও আধাতে থৈ গুচি আহিব, ঘৰত কাম আছে কাৰণে। এয়া আহি আছোঁ আৰু পেডেল মাৰি মাৰি। এই ৰ'দটোৰ কাৰণে বৰ অশান্তি লাগিছে, উপায় নাই, যাবই লাগিব। কাৰণ যোৱাকালি নাহিলোঁ আৰু সদায় এনেকৈ ক্ষতি কৰি থাকিলেও নহয়, কাৰণ 1 বছৰীয়া কোৰ্চ আপোনালোকে দেখিবই। এতিয়া আহি আছোঁ আৰু আহি পালোঁহি আমি য'ত শিকি আছোঁ, আৰু আহি পেলাই অলপ পানী খাই লৈছোঁ। একদম মানে ইমান গৰম উঠিছে। মই
নিজে মাত দিছিলোঁ, কিন্তু মাতটো সৰু হোৱাৰ কাৰণে আকৌ মই ভইচ অভাৰ কৰিবলগীয়া হৈছে। সেয়াই বহুত গৰম, অলপ ফেনখনৰ তলতে বহিছোঁ। বাইদেউ আহি পোৱাহি নাই। বাইদেউ আহি পালে তেতিয়া আকৌ শিকাব, আজি কিবা শিকায় নতুনকৈ। মেচিনবিলাক ইয়াত আছে, 25-30টামান মেচিন আছে। আৰু আপোনালোকক যে কৈ আছিলোঁ মই ক'বলৈ যাম, আচলতে ইয়ালৈকে আহিবলৈকে কৈ আছিলোঁ। মই ইয়াত শিকি থকা 4-5 মাহমান হ'ল। আৰু এয়া 12মহীয়া চিলাই প্ৰশিক্ষণ, মানে মাহিলী ফিজ নলয়, খালি প্ৰথমে এডমিশ্যন লওঁতে 500 টকা দিলে হ'ল। আৰু এয়া বাইদেৱে যোৱা সপ্তাহত ব্লাউজ শিকাইছিলে। এই আগত এগৰাকী আৰু মই পিছত বহি আছোঁ, দুগৰাকীয়ে আছোঁ। পিছত আহিব চাগে লাহে লাহে। বাইদেউ অহা নাই, বাইদেউ আহিলে আজি কি শিকাই জানো নতুনকৈ। এইপিনে বাইদেৱে নতুনকৈ মোক আকৌ ব্লাউজৰ পিচ এটা কাটি দিছে সৰুকৈ। আচলতে মই চিলাইছিলোঁ, এইটো ছাইডত যে আছে সৰু ব্লাউজটো মই চিলাইছিলোঁ, কিন্তু মোৰ ভুল হ'ল। সেইটো কাৰণে বাইদেউক আকৌ নতুনকৈ এটা কাটি দিব দিছোঁ। মই চিলাম বোলো হাতে, কাৰণ মেচিন মই এতিয়াও ভালকৈ মাৰিব মানে পাৰাই নাই, সেইটো কাৰণে হাতে চিলাই আছোঁ। আৰু যেতিয়া মেচিন ভালকৈ শিকি আছোঁ, যেতিয়া ভালকৈ মাৰিব পাৰিম তেতিয়া মেচিনত চিলাম। আৰু এতিয়া হাতেই চিলাই আছোঁ। তাৰ পৰা আহিলোঁ, 12টা বাজিলে। আহিলোঁ 10টাৰ পৰা 12টালৈহে ওলাই আহিলোঁ। একদম ৰ'দডাল পোৱা দিছে, একদম উভতি যাবলৈ মন নাই, কিন্তু উপায় নাই, আহিছোঁ যেতিয়া যাব লাগিবই। এতিয়া আহি আছোঁ, আপোনালোকক একেবাৰে ঘৰত গৈ লগ পাই আছোঁ। ৰাস্তাত বহুত মানুহ, কথা কৈ আহিবলৈ অলপ লাজ লাগে, সেইটো কাৰণে একেবাৰে ঘৰ পাই লওঁগৈ, তাৰপিছত লগ পাই আছোঁ। আহি পালোহি, অলপ টাইম হ'ল বাৰু। আহি পেলাই হাত ভৰিকেইটা ধুই দিছোঁ, ইমান গৰম উঠিছে। আহি পেলাই প্ৰায় 15-20 মিনিটমান হ'ল, অলপ ৰৈছোঁ ফেনৰ তলতে। আৰু আজি ব্লাউজ শিকাইছিলে, আজি হ'ল এসপ্তাহমানেই হ'ল ব্লাউজ শিকাই আছে। চিম্পুল ব্লাউজ আৰু এনেকৈ আমি যিবোৰ পিন্ধোঁ আৰু ৱাৰ্কআউট ব্লাউজ, সেয়া শিকাই আছে। মোৰ অলপ ভুল হ'ল, তাকে বাইদেৱে আকৌ নতুনকৈ শিকাই দিছে। এটা চিলাব লাগিব ঘৰত, 2টা মই চিলাইছোঁ বোলো আপোনালোকক এবাৰ দেখুৱাওঁ। তাতে অলপমান ভুল হ'ল, দেখুৱাই আছোঁ কেনেকৈ কৰি। এই 2টা মই নিজেই চিলাইছিলোঁ, মেচিনত চিলোৱা নহয় দেই, মই হাতেই চিলাইছোঁ। অলপ ভুল হ'ল, এইকণ জেগা ভুল হ'ল। ৰাউণ্ডটো ঠিকে হৈছে, এইপিনলৈ আৰু অলপ কাপোৰ থাকিব লাগিছিল, আৰু এইটো উঠিব লাগিছিল, কিন্তু মই এইটো চেপেটা টাইপৰ হ'ল, নুঠিলে, সেইটো ভুল হ'ল। আৰু এইটো ভালেই হৈছে বুলি কৈছে, এইটো চিম্পুল, ইয়াত কোনো মানে মাজত কাট চাট নাই, খালি টেকেনকেইটা বহাব লাগে ইয়াত। এইটো এটা চিলাইছোঁ, চব মই হাতেই চিলাইছোঁ। পাৰফেক্ট হোৱা নাই, বহুত বাকী আছে শিকিবলৈ। আৰু ব্লাউজৰ বহুতো ডিজাইন আছে জানেই, এইবোৰ শিকিব আছে। এইকেইটা ব্লাউজ চিলালোঁ নিজৰ হাতে, পাৰফেক্ট হোৱা নাই বাৰু, বহুত শিকিব বাকী আছে। আৰু আমি এইটো যিটো শিকি আছোঁ, এইটো মানে কাটিং কোৰ্চ, এইটো আপোনাৰ 1 বছৰীয়া কোৰ্চ হয়। এতিয়া মই শিকি থকা প্ৰায় 4-5 মাহমান হ'ল। আৰু ইয়াত কোনো মাহিলী ফিজ দিব নালাগে, প্ৰথম এডমিশ্যন লওঁতে 500 টকা দিলেই হ'ল, আৰু গোটেই বছৰটো শিকিব পাৰিব। সেয়াই, ময়ো মন আছিলে শিকিবলৈ, সেইটো কাৰণে কাটিং শিকিব মন আছিলে, সেইকাৰণে শিকি আছোঁ। আৰু বহুত বাকী আছে শিকিবলৈ, আৰু কিবাকিবি শিকাইছিলে আপোনাৰ গাৰুৱা, তাৰপিছতে পেটিকোট, এনেকুৱা কুৰ্তি, তাৰপিছতে পায়জামা, এনেকুৱা বহুত শিকাইছে, আগতীয়াকৈ শিকালে সেইবোৰ। আৰু এতিয়া ব্লাউজ শিকাই আছে, মানে বহুতৰে মন ব্লাউজটো শিকিবৰ কাৰণ ব্লাউজটোৱে মেইন, সেইটো কাৰণে ব্লাউজটো শিকাই আছে। আৰু পিছলৈ কিবাকিবি আকৌ শিকাব আৰু। সেয়াই, এতিয়া আহি পালোঁ, এতিয়া ভাতকেইটা খাই লওঁ, তাৰপিছত আকৌ আপোনালোকক একেবাৰে লগ পাম। আকৌ বহুত সময়ৰ পিছত ভিডিঅ' বনাব লৈছোঁ। আচলতে কি হ'ল, তাৰ পৰা অহাৰ পৰা ভাতকেইটা খাই ইমানেই শুলোঁ, এতিয়াহে উঠিছোঁ। এতিয়া 5টা মানে বাজিব হ'ল, এতিয়াহে উঠিছোঁ। আৰু পিছবেলা চাহকাপ খাই আছোঁ। কি হ'ল, ৰ'দত গ'লোঁ ন, ইমান দূৰ, প্ৰায় 2-1.5 কিলোমিটাৰমানে হ'ব ন, ভাগৰো লাগিলে, সেইকাৰণে আহি পেলাই যি শুলোঁ, এতিয়া সাৰ পাইছোঁ। আচলতে খোজকঢ়া অভ্যাসেই নাইকিয়া হ'ল। আগতে স্কুল যাওঁ, খোজকাঢ়ি অভ্যাস আছিলে, এতিয়া অভ্যাসেই নাইকিয়া হ'ল। সেইটো কাৰণে আচলতে ভাগৰ নিচিনা লাগিলে, শুলোঁ ক'বই নোৱাৰোঁ। আৰু ল'ৰাও শুলে মোৰ লগত, সিও এইমাত্ৰ উঠিছেহে মোৰ লগতে। আৰু সেয়াই, আজি ভিডিঅ'টো শেষলৈকে চাব, আৰু শেষত জনাব নাপাহৰিব আজি ভিডিঅ'টো কেনেকুৱা লাগিলে, আৰু কমেণ্ট বক্সত জনাব। আৰু জানেই যিসকলে ভিডিঅ'টো মানে চাব সকলোকে, আৰু যদি ভাল পায় চেনেলটো ছাবস্ক্ৰাইব কৰিব।
আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে মোৰ আহিবলগীয়া নতুন নতুন ভিডিঅ'বিলাক আপোনালোকে পাই থাকে। আৰু সেয়াই, আৰু নতুন এটা ভিডিঅ' অহালৈকে ৰওক। এতিয়ালৈকে আপোনালোক সুস্থ থাকক, হাঁহি থাকক, হেপী থাকক, সেয়াই আৰু। তেতিয়াহ'লে আজিলৈ বাই বাই।